গাহৰি কাটি আছে গাহৰি কিমান আনিছিলা যে 1 কুইণ্টেল গাহৰি কাটি আছে ইয়াৰ ৰাতিপুৱা কি খবৰ সকলোৰে মোৰ ভালেই কাৰণ আজিতো বহুতেই বেছি ভাল কাৰণ আমি আৰ্লি মৰ্নিঙতে যাম পিকনিকৰ কাৰণে তো আজি আমি সব অফিসতে আছো অফিসতে আজি মানে খানা পিনা সব হৈ যাব ৰেডি কৰি আছে গাহৰি কাটি আছে দুটা তো মই দেখাই আছো বাৰু আপোনালোকক চাব আৰু এখিনি বহি আছে পুৰা মোবাইল টিপি আছে আৰু মই বাহিৰ পৰিবেশ অকমান দেখাই দিছো পুৰা গাহৰি কাটি আছে গাহৰি কিমান আনিছিলা যে 1 কুইণ্টেল গাহৰি কাটি আছে ইয়াৰ ৰাতিপুৱাৰ কাৰণে চাব পাৰে সো কাইলৈ ব্লগটো ধুনীয়াকৈ দেখিব আৰু দেই আপোনালোকে দুটা গাহৰি পুৰা গাহৰি কটাত ব্যস্ত মনোজদা পুৰা গাহৰি কটাত ব্যস্ত হৈ আছে কাটক একদম ভালকৈ কাটে মানুহ কি হ'ল এইবোৰ কি মানে কি চবে কাম কৰি আছে কি হয় কেৰম খেলি আছে চবেই এইফালে তোমালোকে কাম কৰাগে আকৌ কৰিম এতিয়া অলপ সময় পিয়াজ কাটিব কৈছে সব কৰিম মই সব কৰিব পাৰো ঠিক আছে নকৰিলে কিন্তু ৰাইজে দেখি আছে দেই এইটো লাইভ হৈ আছে ঠিক আছে দিয়া ভাত বনাই আছে কাৰণ আৰ্লি মৰ্ণিঙত যোৱা হ'ব পিকনিক চাব পাৰে ভাতটো ক'ত চাউলটো ক'ত আৰু এইপিনে বেডমিণ্টন খেলাত ব্যস্ত কাইলৈ ব্লগটো চাবলৈ নাপাহৰিবা আমাৰ পুৰা মজাদাৰ মানে ধামাকাৰ হ'বলৈ গৈ আছে কালি আমাৰ পিকনিক হয় নাই হয় একদম মজা এনজয় কৰিম আৰু কাইলৈ আমাৰ ব্লগ চাবলৈ নাপাহৰিব আপোনালোকে তো এইটো আৰু এটা ট্ৰেইলাৰ বুলি ক'ব লাগিব এফালে আমাৰ এখেত हेलो क्या हो रहा है ये क्या हो रहा है ऑफिस में क्या हो रहा है